हेलो गाइज गुड मर्निंग आशा কৰিছোঁ আপোনালোক সকলো ভালে আছে ভগৱানৰ কৃপাত মোৰো বাৰু ভালে এটা নতুন ভিডিঅ'ৰ সৈতে মই চিন্ময়ী দেৱী চুমু নামৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ এয়া মোক দেখিছে মই কলেজৰ ইউনিফৰ্ম পিন্ধি আছোঁ মানে কলেজৰ যোনযোৰ ইউনিফৰ্মৰ চাদৰ মেখেলা আছে সেইযোৰ এয়া আজি মানে আমাৰ ডিপাৰ্টমেণ্টৰ হস্ত সন্মাসিকৰ দাদা বাহঁতক বিদায় দিয়াৰ উদ্দেশ্যে এখন বিদায় সভা অনুষ্ঠিত কৰা হৈছে ভাবিলোঁ মই ভিডিঅ' এটা কৰোঁ কাৰণ আপোনালোকে মোৰ কলেজৰ ভিডিঅ' কেইটাত দেখিছে চাগে বাকে যে এনেকৈ দেখাইছিলোঁ আৰু কাজিৰঙালৈ যোৱা ভিডিঅ'টোতো আছিলে বাহঁত সেই গোটেইকেইগৰাকী বা মানে হস্ত সন্মাসিকৰে আছিলে আজি তেওঁলোকৰে বিদায় ভাবিলোঁ স্মৃতি হিচাপে থাকি যাওক ৰৈ যাওক সেইবাবে ভিডিঅ' এটা বনাওঁ বুলি ভাবিলোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আগলৈকে চাই যাওক মই ওলালোঁ ওলাই বাৰান্দাত বহি আছোঁ কিন্তু বাহিৰত ইমান বৰষুণ ৰ'দ দিলেও ৰ'দ দিয়ে একেৰাহে ৰ'দ দিয়ে থাকে বৰষুণ দিলেও একেৰাহে বৰষুণ দিয়ে থাকে সেয়া চিপচিপকৈ বৰষুণ সেয়া দেখিছে বতৰ বৰষুণ দি আছে তথাপিও এনেকৈ যাওঁ আৰু এয়া ওলাইছোঁ মই এয়া লৈছোঁ ক্ৰাফ্ট মানে ডেক'ৰেশ্যনৰ কাৰণে আপোনালোকক মই কলেজলৈ গৈ ভালকৈ দেখাম বাৰু এয়া গৈ থাকোঁ তেতিয়াহ'লে বৰষুণত ছাতি লৈ এতিয়া মই আহি কলেজ পালোঁহি এতিয়া বাৰু বতৰটো অকণমান ভাল কৰিছে মানে ঘুমাই আছে বাৰু কিন্তু বৰষুণ দিয়া নাই এয়া আহিয়ে বেঞ্চ ডেস্ক ঠিক কৰি লৈছোঁ এয়া বা আৰু এয়া কাবেৰীক চাগে আপোনালোকে চিনি পাইছেই এইফালে ময়ো লাগি গৈছোঁ কামত কাৰণ আমাৰ বহুত দেৰিও হৈ গ'ল 10টামানেই বাজিলেগৈ এইবিলাক কাম কৰি মেলি ভাবিলোঁ ৰুমটো ভালদৰে আঁতৰাই লওঁ কাৰণ জেগাটো অলপ লাগিব ডেক'ৰেশ্যন কৰিবৰ কাৰণে সেইকাৰণে বা মই আৰু কাবেৰী মিলি এইখিনি বেঞ্চখিনি প্ৰথমে আঁতৰাই লৈছিলোঁ যোনটো ৰুমত পাতিম দেখাইছোঁ আপোনালোকক এতিয়ালৈকে কামবোৰ কৰি হোৱা নাই কাম কৰিবলৈ হাঁহিবলৈ ঝাৰু আনিছোঁ আনিছে কিনি আনিছা কেইটকা ল'লে বেছি ডেক'ৰেশ্যন কৰি আছোঁ মই যে আপোনালোকক কৈছিলোঁ ক্ৰাফ্ট বনাইছিলোঁ বুলি মোৰ কাগজেৰে নুজুৰিলে ঘৰত মই সেইকাৰণে আধা বনোৱা হ'ল আৰু ইয়াত আমি এনেকৈ সম্পূৰ্ণকৈ চবেই মিলি পিনি বনাই আছোঁ এতিয়া বেলুন চেলুনবোৰ লগাইছে আৰু মিটিং লাহেকৈ আৰম্ভ হ'ব ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব আগলৈকে চাই যাওক এয়া বাহঁতে এইফালে ফুল লগাই আছে যোনখন মেইন মানে দুৱাৰমুখখন তাত লগাইছে ফুল দি ডেক'ৰেশ্যন কৰিছে মই আপোনালোকক দেখাম বাৰু এয়া লাহেকৈ বেলুন ফুলোৱা হৈছেগৈ আৰু ইমানখিনি আগবাঢ়িছে এই ক্ৰাফ্টখিনিও ৱালত এনেকৈ লগাই দিয়া হৈছে অলপমান কাম আগবাঢ়িছেগৈ যদিও আৰু বহুত কাম বাকী আছে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আগলৈকে ভালদৰে চাই যাওক বায়ে কিবা এটা কৈ আছিলে তোমাক কি হ'ল আজি কেনেকুৱা লাগিছে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু বেলেগতো টিপি দিব আমি জেগাডোখৰ দেখাই দে আকৌ আমি ভিডিঅ' কৰিছোঁ কেনেকুৱা জেগা তললৈ আপোনালোকে চাব দেই কেমেৰা বেক কৰি দেখাইছোঁ ৰ'ব এইফালে যাব বাংলাত থকা কথা লাগিছে এগৰাকী একদম ধুনীয়া কাম এটা কৰিছে টেপ অকল টেপ এয়া নাচিবলৈ সাজু হৈ ওলাই আহিছোঁ আৰু তাত কামবিলাক কৰি আছে এতিয়া লাহেকৈ 12টামান বাজিব আৰু আৰম্ভ হ'ব আপোনালোকক সকলোখিনি দেখাই থাকিম ভিডিঅ'টো স্কিপ নকৰিব আগলৈকে চাই যাওক আহত আহি পালেহি যিখিনিক আমি বিদায় দিবলৈ লৈছোঁ যাওঁ তেতিয়াহ'লে অলপ বাহঁতৰ ওচৰলৈ বিবা বিকবা বা প্ৰিয়া বা
কিবা এটা কৈ দিয়া আজি বহুত বেয়া লাগিছে চাগে মানে বেয়া লাগিছে কিন্তু চবকে লগ পাই ভালো লাগিছে মাজে মাজে আহি থাকিবা কলেজলৈ তোমালোকো মানে নাপাহৰিবা আমাক দেই নাপাওঁ আৰু কিবা এটা কৈ দিয়া ভালকৈ কি ক'ম 3 বছৰ দিন আছোঁ আৰু মানে তোমালোককো ভৱিষ্যত জীৱন সফল হ'বৰ বাবে শুভেচ্ছা থেংক ইউ ঠিক আছে ক'বলৈ ঠিক আছে ক'ব নোৱাৰি ডিপাৰ্টমেণ্ট ভালে ৰাখিবা হয়নে সেইটোৱে ভালকৈ ৰাখিবা ভালকৈ পঢ়িবা আমাতকৈ ভাল ঠিক আছে এয়া অনুষ্ঠানটো আৰম্ভণি কৰা হৈছে আৰু আৰম্ভণিতে বিভাগীয় ছাৰ বাইদেউসকলক এখনি ফুলাম গামোচাৰে শ্ৰদ্ধা জ্ঞাপন কৰা হৈছে তাৰ পাছতে বিদায়ী বা দাদাহঁতক এনেকৈ অকণমানি এটা সৰু উপহাৰ প্ৰদান কৰা হৈছে এয়া দাদা বাহঁতে আমাৰ বিভাগটোলৈ এটি সৰু উপহাৰ আগবঢ়াইছে তাৰপাছত এয়া বিভাগীয় ছাৰ বাইদেউসকল আৰু আমাৰ মহাবিদ্যালয়খনিৰ প্ৰিন্সিপাল ছাৰে আশীৰ্বাদ দিবলৈ লৈছে বিদায়ী দাদা বাইদেউ সকলোকে এয়া দেখিছে আপোনালোকে তাৰপাছত এয়া কেক কটা হৈছে তাৰ পাছতে নৃত্য প্ৰদৰ্শন আছে বাহঁতেও তেনেকৈ গান গোৱা কথা আছে আপোনালোকক সকলোখিনি দেখাই যাম ভিডিঅ'টো চাই যাওক আগলৈকে এয়া এতিয়া অনুষ্ঠানটোৰ সামৰণি পৰিছেহি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে জনাব যিমান পাৰোঁ সিমানখিনি মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰিব